গাত পাতৰ এসাঁজ পিন্ধি কইনা সাজি তোমাক নিম দোলাতে তুলি ধুলে ডগৰে ঐ বাজিব গধূলি কোনে ঐ তুলিব খোৱা গুৰি পাতৰ চাদৰ ৰিহা চমকা চমকা ফুলে গুণা কৰা পুৰণিৰ তলতে যেন জোন জৰিব পাতৰ এসাঁজ পিন্ধি কইনা সাজি হাততে দুনৰি কাষতে কলচি লৈ গাঁৱৰে গোপিনী পানী তুলিব গৈ হাততে দুনৰি কাষতে কলচি লৈ গাঁৱৰে গোপিনী পানী তুলিব গৈ হালধিৰে নোৱাব আয়তীয়ে গাব বিয়া নাম আয়তীয়ে গাব বিয়া নাম আল্লাহৰ হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তৰিকামতে শিৱসাগৰ জিলাৰ নামটি চাৰিআলি আদৰ্শ গাঁও নিবাসী মহম্মদ আঙুৰ আলীৰ পুত্ৰ মহম্মদ ৰেজিম আলীৰ লগত মুঠ মোহৰ 1,55,551 টকা তাৰে সোণৰ গহনাত 1,19,000 টকা কৰ্তন কৰি 36,551 টকা দেন মোহৰৰ সৈতে এজন উকিল দুজন সাক্ষীৰ সাক্ষাতত তোমাৰ পৰা নিকাহৰ ইজাজত নিব আহিছোঁ তুমি ইজাজত দিছানে আলহামদুলিল্লাহ বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আল্লাহৰ হুকুম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পুরা পাটৰি দিবটোন আপুনি সাইডৰ পৰা জিলা প্ৰটোকল নিবাসী মোহাম্মদ সেলিম আলীৰ কন্যা মিস ৰুকসানা বেগমে মুঠ মোহৰ 1,55,551 টকা তাৰে সোণৰ গহনাত 1,19,000 টকা কৰ্তন কৰি 36,551 টকা দেন মোহৰৰ সৈতে এজন উকিল দুজন সাক্ষীৰ সাক্ষাতত তোমাৰ লগত নিকাহৰ ইজাজত দি পঠাইছে তুমি কবুল কৰিলানে মই কবুল কৰিলো
হাঁহিতিৰে গলিছো যৌৱনৰ ভৰ দুপৰত দেহা কেঁচা মঙত লগালি পিৰিতিৰ জুই বুকুতে সাজি ললিবা মৰম দিন কাষে চাপিয়া নকবি দেই নকবি দেই নকবি তই না ভোকেই দেখোন নলগা হল মই কতে মৰো তোকে পালে মৰমি নালাগে মোক ফুলনি তই এপা ধুনীয়া ফুল পখিলা হৈ নপৰো ভুমুৰা হৈ নুচুহো নাখাবি ভয় নকৰো ভুল বুকুতে সাজি ললিবা মৰম দিন কাষে চাপিয়া নকবি দেই নকবি দেই নকবি তই না হিরবান হিরা থাকো।